নমস্কাৰ এয়া ভিডিঅ' হয় দেওবাৰৰ য'ত নেকি আমাৰ শিৱসাগৰত বানপানী আহিছিল তাৰ আগদিনাৰ ভিডিঅ' হয় মানে দিনৰ হয় ৰাতিপুৱাৰ ভিডিঅ' ৰাতিলেতো দেওবাৰে বানপানীয়ে আহিল আৰু কিন্তু সেইদিনা পুৰা দিনটো নেৰানেপেৰা বৰষুণ দি আছিলে কিন্তু এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি মানে ভবা নাছিলোঁ আৰু মই মা ঘৰলৈ যাম বুলি ভাবিছিলোঁ আজি কিন্তু বৰষুণ দি থকাৰ কাৰণে যাওঁ নাযাওঁ কৰি আছোঁ আৰু মানুহজনে এয়া পাকঘৰত বনাইছে মাংস আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ ইফালে লাহে লাহে বেগ পেকিঙো কৰিছোঁ যিহেতু এবাৰ বিহুত ঘৰলৈ অহা হোৱা নাছিলে সেইটো কাৰণে বিহু কাপোৰো লৈ লৈছোঁ একেবাৰে মাহঁতক দিবলৈ আৰু এয়া মই ৰেডি হৈ ল'লোঁ মা ঘৰলৈ যাবলৈ মানুহজন নাই যোৱা মই আৰু ছোৱালীজনীয়ে যাম যিহেতু বাছত যাম আৰু এতিয়া এইকণ মানে ওলাই যাবলৈ বহুত কষ্ট হৈ গৈছে আমি 3-4টামান বজাতহে ওলাই আহিছোঁ তাকো বৰষুণ মানে পৰি আছে অলপ কম ৰাতিপুৱাতকৈ ৰাতিপুৱাটো দেখিছেই গোটেই ধাৰাসাৰা বৰষুণ সেনেকৈ আৰু আহিলোঁ বাছত আহি মেলি পালোহি ডিব্ৰুগড়ত কিন্তু এনেকুৱা বৰষুণ নাই ৰাতিপুৱা বোলে অকণমান দিছিল কিন্তু পাছত নাই কিন্তু শিৱসাগৰত আকৌ পুৰা দিনটোৱে দি আছিল আৰু এয়াই হ'ল আমাৰ মা ঘৰৰ ৰাস্তাটো